গুড মৰ্ণিং এভৰিৱান। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমান ভালে আছোঁ। এইফালে দেখিছেনে আমাৰ দীপ আৰু নীল আইতাকৰ সৈতে কিহত ব্যস্ত। এয়া মায়ে পুহিছিলে ঘৰতে মুগা পুহিছিলে এৰী পলু আৰু এয়া পকিলে এয়া জালি দিয়া হৈছিলে। এনেকৈ মায়ে সজা এটাতে শুকান পাত ভৰাই এনেকৈ মুগাবিলাকক বাঁহ সাজিবলৈ দিলে আৰু এয়া ৰ'দতে ডলা এখন লৈ মায়ে গুচাই আছিলে আৰু দীপ আৰু নীলে দেখা পাই ইহঁতেও গ'ল। ময়ো চালোঁ আৰু এইবাৰ মুগাখিনি বৰ ধুনীয়া হৈছিলে। এয়া শেহতীয়াকৈ এইখিনিত আছে পকিবৰ কাৰণে। এইখিনি পকিবগৈ আৰু লাহে লাহে। আৰু আজি আমি মাহঁতৰ ঘৰলৈ যাম আৰু এয়া মাহঁতৰ ঘৰলৈ মুগা লৈ আহিলোঁ লেটা খাব পৰা হ'ল। এয়া মায়ে কুকাৰতে এনেকৈ ভৰাই দিলে খাৰ চাৰ দি। তাৰপিছত এয়া বইল কৰা হৈ গ'ল আৰু এনেকৈ বইল কৰি ল'লে খাবলৈ ভাল লাগে লেটাবোৰ। আৰু এয়া দেউতাই বজাৰৰ পৰা ব্ৰইলাৰ মাংস লৈ আহিছিলে আৰু মই এয়াও ধুই দিলোঁ। আৰু আজি বোলে দেউতাই বনাব আৰু আমাৰ দেউতাই বহুত বেছি ধুনীয়াকৈ ৰান্ধে। আমি খাবলৈ সকলোৱে বেছি সোৱাদ পাওঁ মানে বনালে মানে বৰ ধুনীয়াকৈ বনায় আমাৰ দেউতাই। আৰু এয়া দেউতাই বনালে আৰু মই পিঁয়াজ ৰচুন আলু চালু চব কাটি দিলোঁ আৰু এইফালে মই ভাত পাতি দিলোঁ। এনেকৈ দেউতাই আৰু মই মিলি বনালোঁ আজি দেই। আৰু এইফালে লেটা গুচাই হৈ গ'ল, মই ভাজি ল'লোঁ ধুনীয়াকৈ। আৰু লেটা খাই বাৰু আপোনালোকে কেনেকুৱা পায় জনাব। মই কিন্তু বহুত বেছি ভাল পাওঁ, আমাৰ ঘৰৰ সকলোৱে ভাল পায়। আৰু এয়া দেউতাই বনালে ব্ৰইলাৰ ধুনীয়াকৈ বনালে আৰু আমি এতিয়া খাম। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।